Hello everyone, নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এয়া আমাৰ টুকটুকে মোমাইকৰ লগত খেলি আছে। সি এই টিকলা মোমাইকটোক ইমান ভাল পায়, মানে তাক দেখিলেই হ'ল আৰু একো নালাগে, মোকো নালাগে তেনেকুৱা। এয়া দুয়োটাই ক্ৰিকেট খেলি আছে। লিজা কি খেলি আছা? টুকটুকে খেলি আছে বল। তোমাৰ পাপাৰ আজি বাৰ্থডে? টুকটুক আজি কাৰ বাৰ্থডে? আজি মামাৰ বাৰ্থডে। আজি আমাৰ জিউৰ পাপাৰ বাৰ্থডে। ভৰি পৰি যাব জিউ, তুমি ওলে হা। জিউ দুখ পাব। ওলি যা, বদমাছি করছ নাকি? बदमाश बदमाश साली, क्या बदमाश साली? क्या जीव এইফালে টুকটুক হাই কৈ দিয়া ওলি যা। মা আছে ভাত বনাই আৰু বৌ আছে মাক হে ৰেডি কৰি দি আছে। মই আছো এই দুটাক পোৱালি দুটাক ৰাখি। জিউ আমাৰ বহুত বদমাছ হৈছে। তাই খালি বিছনাত নাথাকে, বিছনাৰ পৰা নামি যাব খোজে, তলত নমাই দিব নোৱাৰি, ঠাণ্ডা পৰিছে। এইফালে জ্বৰ তাইৰ। নাচি দিয়া জিউ, নাচি দিয়া, তুমি নাচি দিয়া, নাচি 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 দিয়া। এইফালে আমাৰ টুকটুক আৰু জিউৰ কাৰণে দেউতাই আনিছে ৰাসৰ পৰা এইবোৰ গাড়ী কিবা কিবি আনি দিছে। এই দুটাই এইবোৰ খেলি আছে। আমাৰ জিউৱে দাদাক মাতিব পৰা হৈছে ন? জিউৱে তোমাক কি বুলি মাতে? দাদা বুলি মাতে? কৈ দিয়া ইয়াতে ভিডিঅ'ত কৈ দিয়া, ক দাদা মাতে, কৈ দিয়া দাদা মাতি দিয়া। জিউ জিউ দাদা, মা মাতা মা। নাখায় নাখায় আকৌ আছে ইয়াত। দাদা মাতি দিয়া দাদা। বেবী তোমাক কি মাতে? দাদা মাতে? দাদা মাতে। আমাৰ জিউৱে চব মুখত দিয়ে, বদমাছ জিউ। এইটো আমাৰ বদমাছ জিউ দেই, চব মুখত দিয়ে। লেতেৰি, এইটো আমাৰ লেতেৰা। জিউৱে যি কৰে সিও তাকে কৰে। বাপৰে ভাঙি যাব, গাড়ীও ভাঙব, তুমিও পৰি যাবা দেখো। লাহে লাহে খেলি থাকিব লাগে, পৰি গেলি দুখ পাই যাবা। দুখ পাই যাবা। কতে ই হাই মুখখন নাওমান হৈ গেছি, মাথাটোৱে ধুমাইছি। Kate, itu. Ini kali banki. Bete di mana? কি খেলিছা? অ লিজা কি খেলি আছা? তুমি এৰিব লাগে। দেউতাই এয়া অফিচৰ পৰা আহি পালে টুকটুকে গম পোৱা হৈ গৈছে। বাইকৰ মাতটো বুজি পাই ককাকে দৌৰি সদায় যায়। এয়া তাৰ কাৰণে সদায় কিবা কিবি দেউতাই আনে, সি বৰ ভাল পায়। এতিয়া ঠাণ্ডা পৰিছে যিহেতু আমাৰ ৰাতি মায়ে বেছিভাগ চৌকাতে বনায়। এয়া আজি আমাৰ ৰাতি মাংস আছিলে, মায়ে বনাই আছে। আমি বৰমাহঁতৰ ঘৰলৈ গৈছিলোঁ পিছদিনাখন। বৰমাহঁতে ভাত খাব মাতিছিল, তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। টুকটুকে অলপ খেলি থাকোঁতে এনে কৰিলোঁ।
এয়া সি খেলি আছে আমি গোটেইকেইটাই গৈছিলোঁ তুমি থাকা দে নাংগেদা থাকা যাবা নেকি চাও 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 তুমি যাবা বলাতে তাইও যাই তাই বাই 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 জিউ বাই 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 তাই মুখত দিব ল লিজা ঘৰত যাবা আজি আমাৰ ঘৰত যাবা ককা আইতাক গেলি মনত পৰিব নে বেবীক গেলি মনত পৰিব আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ কৈ আছোঁ আজি মনটো খুব বেয়া ঘৰলৈ বহুত মনত পৰে ওলাই অহাৰ টাইমত সদায় গ'লেও তেনেকুৱা হয় অহা টাইমত খুব বেয়া লাগে মনটো ঠিক আছে হেল্ল' বহুত টাইম পিছত আৰু ভিডিঅ'টো বনালোঁ পাহৰিয়ে গৈছিলোঁ মই যে ভিডিঅ' বনাই আছোঁ আহি কিনে বহুত দিন হ'লতো 10 দিনমান থাকিলোৱে ঘৰত তাৰ ঘৰৰ অৱস্থা নাই একদম লেতেৰা হৈ আছিল এইবোৰ আহি চাফ চিকুণ কৰিলোঁ দুয়োটাই দাস আৰু মই এইফালে আমাৰ টুক সি কিবা লাগি আছে ক'লে যা বৰ্ড নালাৰিবা শ্বৰ্ট কৰিব অলপ টোপনিও গ'লোঁ টোপনি লাগিছিল বহুত ভাগৰ লাগিলে আহি আমাৰ আজি এটা ঘটনা হ'ল আহিলোঁ দাদাই মানে গাড়ীখন উলিয়ালে আমাৰ গেৰেজৰ পৰা ঘৰত উলিয়াওঁতে সি মোবাইলটো হাতত লৈ আছিল গাড়ীত মোবাইলটো থলে গাড়ীখন উলিয়াওঁতে পাহৰতে গাড়ীখনতে মোবাইলটো আহিল আমিও চোৱা নহ'ল গমেই নাপালোঁ আমাৰ মোবাইল বুলি ভাবি তেনেকৈ আহিলোঁ ঘৰত আহিয়ে ফোন বাজিছে দাদাৰ তেতিয়া আমাৰ টুকটুকে গম পাইছে মোক চিঞৰি আছে মই আছোঁ পাকঘৰত মা ফোন আহিছে মামাৰ ফোন আহিছে মই ভাবিছোঁ মামাৰ কি ফোন আহিছে মামাটো ঘৰত আছে তাৰপিছত মই আহি চালোঁ সি চিঞৰাৰ কাৰণে তাৰপিছত চাওঁ যে দাদাৰ মোবাইলটো আমাৰ লগতে গুচি আহিল এতিয়া আকৌ দাদাই কষ্ট কৰি এতিয়া আহি আছে ৰাতি 6টা বাজিলে আজিকালিতো সোনকালে আন্ধাৰ হয় এতিয়া কৈছোঁ থকাকৈ আহিব কিবা কৰে ভাইটিৰ লগত আহিব মাজু মাহঁতৰ এতিয়া আহি আছে ভালো লাগিছে ঘৰৰ পৰা আহিলে মনটো বেয়া লাগে আহি অকলে অকলে থাকিব সিহঁতে আহিম বুলি কোৱা ভালো লাগিছে এতিয়া চাওঁ ৰাতি থাকে নে নাথাকে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো পাহৰিয়ে গৈ আছোঁ এইবোৰ চিন্তাতে কি কৰোঁ মোবাইলটো কাৰ হাতত দিওঁ ওচৰ ঠাই হ'লে বেলেগ কথা এতিয়া আহি আছে বুলি কৈছে ফোন কৰিছে আমি অলপ ৰেষ্ট ল'লোঁ কামখিনি কৰি দাস আকৌ বজাৰত গৈছে দাদাহঁত আহিম বুলি কয় এই আমাৰ টুক লাইনে শ্বৰ্ট কৰিব এয়া দাদাহঁত আহি পালে চাহ পানী খাই গোটেইকেইটা অলপ বহিছোঁ টিভিও চাই আছোঁ টুকটুকে মোমাইহঁতক কৈ আছে দিনত আহোঁতে সি কি দেখিলে কি কৰিলে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বাই